সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু গণৰাজ্য দিৱসৰ শুভকামনা জনাই আৰম্ভ কৰিছোঁ গণৰাজ্য দিৱসৰ এটি কবিতা, স্বৰচিত কবিতা। কবিতাটিৰ শিৰোনাম গণৰাজ্য দিৱসৰ কথা। জানুৱাৰীৰ ২৬ তাৰিখ আপোন দেশৰ গৰ্ব, কাৰ্যকৰী হয় বিশ্বৰ দীৰ্ঘতম দলিল। মানৱতাৰ সহস্ৰ নিদৰ্শন পোৱা সন্মানৰ ভাণ্ডাৰ, সঁচাকৈ ই এক অনন্য অৱদান। আটক ধুনীয়া আৰু বিবিধ প্ৰমূল্য গুণেৰে সমৃদ্ধ সংবিধানৰ অনুচ্ছেদ তথা অধ্যায় প্ৰস্তাৱনাই বহন কৰিছে সহস্ৰ ধাৰা। ধৰ্ম নিৰপেক্ষতা, গণতান্ত্ৰিক সমাজবাদৰ আৰ্হি, জীয়াই থকা জৰুৰী মৌলিক অধিকাৰ ও কৰ্তব্য, নিৰ্দেশাত্মক নীতি, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় নীতি, ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বাক বাতৰা, পিছপৰা শ্ৰেণীৰ সুবিধা আৰু কত কি। মহান হয় সঁচাকে তুমি মহান সংবিধান, মহান মুনিসকলৰ অক্লান্ত প্ৰয়াসৰ ফল তুমি। লিখিত অথচ সময় উপযোগী, সংশোধনযোগ্য। কেইবাখনো দেশৰ সংবিধান অনুকৰণৰ অন্তত সৃষ্টি হৈছে সৰ্বোচ্চ সন্মানীয় অদ্বিতীয় দলিল, ভাৰতৰ সংবিধান। ধন্যবাদ।